হাই ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছে থামলে নেকি আমি ক'ত যাই আছোঁ? আমি যাই আছোঁ অসম সাহিত্য সভা চাবলৈ। মোৰ লগত আজি মোৰ বন্ধু বিকি আছে, বিকি আহমেদ। আমি যাই আছোঁ এতিয়া শুৱালকুছিত সাহিত্য সভা চাবলৈ। আপোনালোকক আজি গোটেই মই সাহিত্য সভা দেখাই যাম। আপোনালোকে মোৰ লগত ভিডিঅ'টো গোটেই চাই থাকক। ফাইনেলি আমি আহি পালোঁ আৰু বেছি নহয়, ইয়াৰ পৰা 15 কিলোমিটাৰ। আপোনালোকে দেখা পাইছে এইটো গেট। আমি আহি পালোঁ। এইখন পিছফালে আপোনালোকে দেখা পাইছে যে এইখন গেট। এই আমি আগৰ ফালে যাই আছোঁ। কিমান ডাঙৰ মঞ্চ বনাইছে চা, কিমান ডাঙৰ মঞ্চ বনাইছে, একদম বেলেগ মানে আৰু একদম লাইফত মানে প্ৰথমবাৰ মানে আহিছোঁ মানে সাহিত্য সভা চাবলৈ মানে। আৰু পিছফালে দেখা পাইছোঁ কি ধুনীয়া মানে এখন বাগিচা বনাই ৰাখিছে মানে। চাওক আপোনালোকে, যোনে যোনে আহিছেতো গম পাইছে আৰু যোনে যোনে অহা নাই আৰু একবাৰ চাই লওক কি ধুনীয়া পৰিৱেশটোও মানে একদম বেলেগ। পিছফালে আপোনালোকে দেখা পাইছে এইটো গ্ৰন্থ উৎসৱ আৰু ওপৰত চা নাই আমাৰ অসমীয়া জাপি, ইমান ডাঙৰ জাপি এটা বনাই ৰাখিছে। বাৰু মই ভিতৰত যাম, বলকচোন আপোনালোকে মোৰ লগত একেলগে। ইয়াতে যিমান দেখিছে চব কিতাপৰে দোকান, চব কিতাপে এইফালে চা। যাই আছোঁ আগৰ ফালে, চাওঁ আৰু কি দেখা পাওঁ। এইফালে ব্ৰহ্মপুত্ৰ আৰু এইফালে চলি আছে অসম সাহিত্য সভা। মানে একদম বেলেগ লাগি আছে মানে, একদম মানে লাইফত মানে প্ৰথমবাৰ আহিছোঁ, সেইকাৰণে বহুত ভাল লাগি আছে। কি বাৰু চাওঁচোন আৰু ক'ত কি কিমান কি দেখাব পাৰোঁ আপোনালোকক। আকৌ মই আহিছোঁ যাতে আৰু যিমানো গেলি পাৰোঁ সিমান দেখাই যাম আৰু। ইমান মানুহে সভাত ভাই, মই লাইফত ইমান মানুহ একেলগে দেখা নাই, কোনো দিনাই দেখা নাই মানে। একচুৱেলি মানে বহুত খোজকাঢ়ি আছোঁ, খোজ কাঢ়োতে ভাগৰে লাগি গ'ল। কি কৰিবি আৰু এটা কথা কওঁ মানে, নাপোৱা বস্তু নাই মানে সভাত। মানে যি লাগে আপোনাক মানে অল এভৰিথিং মানে চব বস্তু উলিয়াইছে মানে ইয়াতে। আপোনালোকে আহিছে যদি গম পাইছে আৰু মই আৰু কি ক'ম আৰু। আহি থাকোঁতে মানে এনেকুৱা এখন দোকান দেখিলোঁ, মানে চব মানে কাঠৰে বনাইছে মানে। চাওকচোন আপোনালোকে, মই বাৰু দোকানখনৰ ভিতৰত সোমাই আছোঁ। এইবিলাক চাওক, গোটেই মানে একদম বেলেগ বনাইছে একদম। এইটো ৰাইনো, আৰু মই ভিতৰত দেখাই দিছোঁ কিছুমান বস্তু। এইবিলাক চব কাঠেৰে বনাইছে মানে, একদম ধুনীয়া বনাইছে মানে। মেলা চাই ঘূৰি থাকোঁতে মানে বন্ধু এজনে ফোন কৰিলে, দোকান আনিছে বোলে কিবা, ক'ত বা আছে বাৰু বিচাৰি লওঁ ৰচোন। ফাইনেলি বিচাৰি পালোঁ বন্ধুজনৰ দোকানখন। এখন দোকান আনিছে কাপোৰত, ধুনীয়া মানে কাপোৰ ৰাখিছে ই। মোৰ বাৰু বন্ধুজনক দেখাই দিছোঁ, এইজনে। আপোনালোকে দেখা পাইছিল মোৰ ভিডিঅ' এটাত, অচিন্তাই চেনেলটোত এটা ভিডিঅ'ত অলপ আহিছিল মোৰ লগত একেলগে। কিবা চাকৰি বাকৰি নাই, কি কৰিব আৰু। একো নাই ভাই, একো নাই। বহুত ডাঙৰ দোকান দেই, সৰু সুৰা দোকান নহয় কিন্তু ডাঙৰ দোকান। ঘূৰি মানে অলপ ভোকো লাগিল মানে, একদম পেট খালী হৈ গৈছে, সেইকাৰণে আহিলোঁ এইখনতে কিবা এটা খাম। এই বন্ধুজনো আহি আছে পিছফালে, আৰু বহি লওঁ ক'ৰবাত, এই কিবা এটা খাওঁ, খাই পেলাই আৰু ঘৰতে যাম আৰু। এটা কথা কওঁ, বাকী যা নহওক, য'তে নগ'লেও যি নগ'লেও মানে একচুৱেলি পেট পূজা আগত। কাৰণ পেট পূজা কৰিলেহে মানে বাকীবিলাক কাম আগবাঢ়িব পাৰিম, হয়নে নহয়? কি কওঁ ভাই? এতিয়া সেইকাৰণে আমি এতিয়া আহিলোঁ ফাইনেলি। আহি কেনে মানে অৰ্ডাৰ দিলোঁ, অৰ্ডাৰটো দি আছোঁ বাৰু। এতিয়া খাম আৰু, খাই পেলাই আৰু ডাইৰেক্ট ঘৰতে যাম। বহুত টাইম ৰখাৰ পিছত আহি পালা, এতিয়া আৰু খাওঁ আৰু নেকি, মানে আক্ৰমণ কৰোঁ। পেট পূজা হৈ গ'ল। আৰু এইফালে চাওক, এইফালে মীনা বজাৰ। যোৱা ভিডিঅ'টো দেখাইছিলোঁ আমাৰ বালিকুচি সভাত আপোনালোকে গোটেই, আৰু তেওঁ একবাৰ দেখাই দিলোঁ আৰু। এতিয়া মই ঘৰত যাই আছোঁ, আৰু বন্ধু এজন গাঁৱৰে মানে এজন বন্ধুৰ দোকান এখন আনিছে ইয়াতে। এইজন এই আস্তাপ হয় না, আখলাছ ভাই। আৰু একদম এইটো আৰু কি আৰু, একদম খানাৰ কাৰণে পুৰা আয়োজন চলি আছে। ভাত খাওঁ নেকি? একো নাই, ঘৰত নাযাওঁ, ভাত খাম।
নাখাওঁ নাখাওঁ ই ভাবছি ইয়াক ভাত খাব দেৱাৰ লগে লগে আৰু মোৰ টিকেট কমি গ'ল আৰু বাৰু যা নহওক ভাই যাওঁ বাৰু এতিয়া যাওঁ আজিলৈ এৰিছোঁ নেক্সট বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক বাই জয় আই অসম